পশ্চিম কাৰ্বি আংলং খেৰণীত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। কাৰ্বি আংলঙৰ খেৰণীত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণীত বৰ মাটিখোলাত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বনকৰ্মী। ইতিমধ্যে বৰ মাটিখোলাত কুঁহিয়াৰ খেতিৰ মাজত উদ্ধাৰ হোৱা বনৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বিষযুক্ত খাদ্য সেৱনৰ ফলত হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজৰ লগতে বন বিভাগে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতে সমগ্ৰ তথ্য পোহৰলৈ অহা বুলি জানিবলৈ দিয়ে বন বিভাগে। আনহাতে যোৱা নিশা একেটা অঞ্চলৰে ৰামজী চৌধুৰী নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে দুটা বনৰীয়া হাতীয়ে। এনেদৰে বৃহত্তৰ খেৰণী অঞ্চলত প্ৰায় দেখিবলৈ পোৱা যায় বনৰীয়া হাতীৰ উপদ্ৰৱ, লগতে হাতীৰ আক্ৰমণৰ মানুহ অকালতে মৃত্যু হোৱা অথবা কেতিয়াবা বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই শংকিত কৰিছে অঞ্চলবাসী। খেৰণীৰ পৰা কনক দেউৰী, পাব্লিক। হাতীটো আমি চালো, গোটেই হোল বডি চালো, একোতো দেখা পোৱা নাই। অনলি তাৰ যোনটো ট্ৰাঙত অলপ টিং কাটান যিটো স্পটটো দেখা পাইছো, তেজটো ওলাই আছে। মোৰ সন্দেহতে কাৰোবাৰ ঘৰ সোমাইখিনি কিবা পয়জন খাব পাইছে নেকি, সন্দেহটো মানে পয়জন, মেইনটো পয়জন, ফুড পয়জনেই হ'ব পাৰে। আচ্ছা, চিকিৎসক আহিছে নেকি ইয়াত পোষ্টমৰ্টেমৰ কাৰণে? চিকিৎসক এতিয়া ৰেঞ্জাৰ লগতে আহিব। আমি ফাৰ্ষ্ট ষ্টাফ আহিলোঁ, চালোঁ, আমি খবৰ কৰিলোঁ ৰেঞ্জাৰক যে হাতীটো অন স্পট ডেথ হৈ গ'ল, আপুনি ডক্টৰলৈ নিব। সেই ডক্টৰলৈ আহি আছে। এই মুহূৰ্তত আপোনালোকৰ সন্দেহ মানে হাতীটো বিষযুক্ত খাদ্য সেৱন কৰাৰ ফলতে মৃত্যু হোৱা বুলি? হাতীটো মানে এতিয়া দেখাওঁতে সুস্থ আছে একদম পুৰা। সুস্থ থকাতে মৰিলেতো ফুড পয়জনিং চিয়ৰ সেইটো হ'ব পাৰে। তথাপি এতিয়া ভেটেৰিনেৰী ডক্টৰ আহিব, তাৰপিছত তাক ইউৰিন ল'ব, তাৰপিছত তাক ব্লাড টেষ্ট কিবা কিট লৈ যাব। লৈ যোৱাৰ পিছত তাৰ পৰা ৰিপৰ্ট যেনেকৈ আহে ফুড পয়জনিং মৰিছে নে কিবা অন্য কাৰণত মৰিছে, তেতিয়া ডক্টৰৰ ৰিপৰ্ট